কাটিব লাগিব সেইখিনি কথাটো মই এয়া খটখটি থানাৰ আৰক্ষীসকল আহি ইয়াত উপস্থিত হৈছে ঘটনাস্থলীত যিহেতু ক'ব লাগিব অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানৰ নিচে কাষতে লাগি থকা এখন ঘৰ আৰু এই ঘৰখনত আজি দিনৰ ভাগত কি ধৰণে সংঘটিত হৈছে অগ্নিকাণ্ড এই ঘৰবিলাকত আপুনি থাকে নেকি জুইটো কি ধৰণে সংঘটিত হৈছে জুইটো মানে এইটো চকুৰ ৰুমৰ পৰা হৈছে আমি মানে ভাত খাই পেলাই উঠিলোঁ দেখি চকুৰ ৰুমৰ পৰা জুইটো লাগি গৈ আছে তেতিয়া আমি মানে হাল্লা চিল্লা লগাইছিলোঁ যিহেতু কাৰেণ্ট নাছিলে তো কেনেকুৱা লাগিছে গম নাপাওঁ নহয় এতিয়া ক'ব নোৱাৰে মুঠতে কিমানটা ঘৰ জ্বলিছে ইয়াত ঘৰটো তিনিটা জ্বলিলে আপুনি ইয়াত ভাড়াটী হিচাপত আছিলে নেকি আপোনাৰ কি কি সামগ্ৰী জ্বলিছে মোৰ 10-15 হাজাৰ টকা মানে সামগ্ৰী জ্বলিলে কৰ্মসূত্ৰে কি কৰে আপুনি আমি তো দৰৱ বিকোঁ জুইটো কিদৰে সংঘটিত হৈছে নাজানো মইতো গৈছিলোঁ বাহিৰত ঘূৰিবলৈ তেতিয়া ঘৰত মানুহ কৈ আছিলোঁ কি আগুন লাগি আছে তেতিয়া মই দৌৰ মাৰি কিনে আহিছোঁ এই ঘৰবিলাকত কি মানুহ আছিলে নেকি নাই আমি খানি আছিলোঁ খালি কিবা ভাড়াটী থাকে নেকি হয় ভাড়াটী থাকে ভাড়াটী কিমান সামগ্ৰী আছিলে ক'ব পাৰে আপোনাৰ একটা মিডল ৰুমতো ভাড়াটী নাই একটা ৰুমত আছে আৰু কিমান টকাৰ সম্পত্তি জ্বলিছে বুলি জানিব পাৰিছে মইতো গমতো নোৱাৰোঁ ভাড়াটীবিলাক আছে না নাই এতিয়া ভাড়াটীবিলাক আছে